guys, welcome back to my channel Diptashree Gogoi. আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছো। সকলোৱে চাই ভাল পাব বুলি আশা কৰিলো। এইবোৰ চিনি পাইছে নিশ্চয় কি হয় এইবোৰ কলডিলৰ ভিতৰত যে পোৱা যায় ফুলবোৰ। আজি এই ফুলৰ এটা ৰেচিপি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। এই ফুলটো কলডিলৰ ভিতৰৰ পৰা কেনেদৰে উলিয়াই ল'ব ভিডিঅ'টো চাই থাকক। সকলোখিনি গম পাই আছে, তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। ইয়াৰ কাৰণে ফাৰ্ষ্টত কলডিলটো এখিলা যোনখিলা যে ওপৰত যে পাহিকে থাকে যে সেই পাহিবোৰ যেতিয়া গুচাই দিব, এখন গুচুৱাই আছিলে মই আপোনালোকক দেখাবৰ কাৰণে কৰিছোঁ। এই পাহিবিলাকত এনেকুৱা ধৰণৰ ফুলবোৰ ইয়াতো লাগি থাকে। এই ফুলবোৰ আপোনালোকে এৰুৱাই ল'ব। এই ফুলখিনি এনেকৈ এৰুৱাই ল'ব। তাৰপিছত এই ফুলটোৰ ভিতৰখন ফালি দিব। ফুলটো যেতিয়া ফালি দিয়াৰ লগে লগে ইয়াৰ ভিতৰৰ পৰা এডাল টাঙৰ নিচিনা কঠুৱা কিবা এডাল ওলায়। এডাল কি নাজানো আৰু, এডাল জুইশলা কাঠি টাইপৰ। তাৰপিছত এইটো আপোনালোকে খাব পাৰিব। সেইডাল আঁতৰাই দিব। সেইডাল নাখায় বুলি কয় আৰু সেইকাৰণে আঁতৰাই দিওঁ। আৰু এনেদৰে সকলোখিনি মই এইখিনি ইয়াত গুচাই ল'লোঁ। ফুলখিনি এটা এটাকৈ সকলোখিনি তেনেকৈ আঁতৰাই ল'ব। অলপমান টাইম লাগিব আৰু। এইডাল যোনডাল টাইট এডাল ওলায়, এডাল আঁতৰাই দিব। এডাল নাখায়, বাকী এইটো খাব পাৰিব। আৰু এইখিনি মোৰ এনেদৰে গোটেইখিনি গুচাই ল'লোঁ। আৰু ইয়াৰ কাৰণে মই এটা বেঙেনা লৈছোঁ আৰু দুটা আলু বাকলি গুচাই লৈছোঁ। এইখিনি এতিয়া ভালদৰে ধুই ল'ম। ধুই পিনি বনাই আছোঁ। বলক ভিডিঅ'টো চাই থাকোঁ। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। এইখিনি চাফা কৰি ধুই অনা হৈ গ'ল। ইয়াত কাটি আছিলে মায়ে কলডিলৰ ওপৰৰ পাতল বাকলি। এতিয়া মই এইখিনি কাটি লওঁ। ইয়াতে মই আপোনালোকক এটা কথা কওঁ। অলপ আগতে মই আপোনালোকক কৈছিলোঁ যে এই ফুলপাৰ ভিতৰত যোনটো কঠুৱা ঠাৰিডাল থাকে সেই ঠাৰিডাল খাব নোৱাৰি। আচলতে সেইডাল খাব পাৰি। কিছু লোকে চাগে খায়, মই নাজানো। কিন্তু আমি ঘৰত সেইডাল উলিয়াই পেলাওঁ, কাৰণ সেইডাল বহুত কঠুৱা হয়, সিজিবলৈ অকণমান দিগদাৰ। তো মানে নিসিজে বস্তুটো, সেইকাৰণে সেইডাল উলিয়াই পেলোৱা হয়। টান হৈ থাকে, কঠুৱা হৈ থাকে, চব্জিটো খাবৰ কাৰণে বেয়া হয়। উলিয়াই দিলে মানে কোমল হৈ যায়, খাবলৈ ভাল হয়। সেইকাৰণে আমি ঘৰত সেইটো উলিয়াই পেলাওঁ। কিছুমানে চাগে সেইডাল সেনেদৰে কাটি খায়। আৰু মই এই ফুলকিপা তিনি টুকুৰা কৰিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে দুটুকুৰাও কৰিব পাৰে। এই বস্তুবিধ কাটিবলৈ আচলতে মই বহুত বেয়া পাওঁ, কাৰণ আপোনালোকে জানেই কলডিলৰ পৰা কিমান চেকা লাগে, গোটেই অৱস্থা বেয়া হৈ যায় হাতৰ। কিন্তু খাই ভাল পাওঁ যিহেতু, কিন্তু সেইকাৰণে কাটিবই লাগিব। আৰু কলডিলটো একচুৱেলি বহুত হেল্ডি হয়। ইয়াত কিমান আইৰণ আছে আপোনালোক সকলোৱে জানে। উইমেন্সৰ কাৰণে ই বহুত উপকাৰিতা হয়। মই পিছে কলডিল খাই বহুত ভাল পাওঁ। আপোনালোক কোনে বেছি ভাল পায় কমেণ্ট কৰি পিনি মোক জনাবচোন। মই কলডিলতকৈ বেছি এই কলডিলৰ ফুল পাহেত খাই কিন্তু বেছি ভাল পাওঁ। আপোনালোকে যদি ভাল পায়, ইয়াত কিন্তু আপোনালোকে কেঁচা বুট আৰু চয়াবিন আদিও মিক্স কৰি দিব পাৰে। মই ভাল নাপাওঁ, সেইকাৰণে মই দিয়া নাই। মই আজি একেবাৰে চিম্পুলকৈ ৰান্ধিম। ইয়াৰ কাৰণে মই এটা পিঁয়াজ ডাঙৰ কৰি কাটি লৈছোঁ। তাৰপিছত 5-4টামান জলকীয়া মাজতে ফালি লৈছোঁ। এখিলা তেজপাত আৰু আদা নহৰু থেতেলি লৈছোঁ। দেখিছে যে এইখিনি ডাঙৰ কৰিয়ে মই থেতেলি লোৱা আছে। এইফালে এখন কেৰাহীত তেল গৰম হৈ আছে। এতিয়া ইয়াত মই পিঁয়াজখিনি দি দিম।
পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰলৈকে ইয়াক এনেদৰে ভাজি থাকিম। এতিয়া মই ইয়াত থেতেলি থোৱা আদা নহৰুৰ পেষ্টটো দি দিম। আদা নহৰুৰ পৰা কেঁচা গোন্ধ যোৱাৰলৈকে এইখিনি ভালদৰে লৰাই সিজাই ল'ম। লগতে ইয়াত ফালি থোৱা জলকীয়া কেইটাও দি দিম। মই এই ৰেচিপিটোত কোনো ধৰণৰ বেছি মছলা ইউজ নকৰোঁ। আপোনালোকক কৈয়ে আছোঁ যে এইটো এটা একেবাৰে সাধাৰণ ৰেচিপি হয়, কোনো শ্বেয়াৰ কৰিবলগীয়া ৰেচিপি নহয়, কিন্তু মোৰ মন যোৱাৰ বাবে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এতিয়া এইখিনি আদা নহৰুৰ পৰা কেঁচা গোন্ধটো গ'ল আৰু ভালদৰে ৰঙচুৱা হৈ গ'ল। ইয়াৰ পিছত আমি ইয়াত কাটি থোৱা চব্জিখিনি দি দিম আৰু সেইডোখৰ অথনি কাটিবলৈ থাকি গ'ল মোৰ। এনেদৰে আপোনালোকে ঘৰত বনাই খাইছেনে? মোক জনাবচোন এবাৰ কমেণ্টত প্লিজ। মই জনাত আপোনালোকে সকলোৱে চাগে খাইছে। মই আজি একেবাৰে সাধাৰণভাৱে বনাই পিনি আপোনালোকক দেখাইছোঁ। সোৱাদ অনুসৰি ইয়াত মই নিমখ মিক্স কৰি দিলোঁ। আপোনালোকে যদি বিচাৰে ইয়াত আপোনালোকে শুকুৱাই থোৱা মাছ আদিও মিক্স কৰি দিব পাৰে, যদি আপোনালোকে ভাল পায়। মই পিছে সেইবিধ বস্তু একেবাৰে বেয়া পাওঁ। অলপ ইয়াত মই গৰম মছলা মিক্স কৰি দিলোঁ। মছলা একেবাৰে কমকৈ দিছোঁ আপোনালোকে দেখিলে। বেছি মছলা মই ইয়াত ব্যৱহাৰ নকৰোঁ। আপোনালোকে যদি মছলাৰ সোৱাদটো ভাল পায় তেনেহ'লে দিব পাৰে, একো আপত্তি নাই। যিখিনি এনেদৰে লৰাই ঢাকি সিজাই ল'ম। এইখিনি আমাৰ কলডিলৰ ফুলৰ চব্জি ৰেডি হৈ গ'ল। ইয়াত মই পিছত অকণমান জালুক মিক্স কৰিলোঁ, যিটো আপোনালোকক দেখাবলৈ থাকি গ'ল। যি কি নহওক, জালুক আপোনালোকে নিজেও সোৱাদ অনুসৰি দি ল'ব পাৰিব। আমাৰ কলডিলৰ চব্জি ৰেডি। একেবাৰে সাধাৰণভাৱে বনোৱা এখন সাধাৰণ আঞ্জা মই আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টিত লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ ইমানতে আহিছোঁ। বাই বাই।